তো দোস্ত নমস্কাৰ। আজি কোনো বিষয় নহয়, আজি টপিকৰ কাৰণে অহা নাই। আজি অলপ মই আপোনালোকৰ লগত কথা পাতিম বুলি আহিছোঁ। ইতিমধ্যে ভিডিঅ' দিয়া 2 মাহ হৈ গ'ল আৰু এই 2 মাহত নাজানো আপোনালোকৰ কেনেকুৱা লাগিছে ভিডিঅ'বিলাক চাই। কিছুমান ছবিৰ ড্ৰয়িংমূলক ভিডিঅ' দিয়া হৈছে, কিছুমান টিউটৰিয়েল ভিডিঅ' দিয়া হৈছে আৰু ইণ্টাৰভিউমূলক ভিডিঅ' বাৰু এতিয়ালৈকে দিয়া নাই। আৰু আজি মই এটা এনেকুৱা ভিডিঅ' দিছোঁ, অকণমান আগতে দিছোঁ, এইটো আপোনাৰ কমেডি অকণমান। এই প্ৰথমবাৰৰ কাৰণে চেষ্টা কৰিছোঁ, ইমান ঠিক এটা ভাল হোৱা নাই, গতিকে আশা কৰিছোঁ আপোনালোকে এইটো চাই ভাল পাব। আৰু যদিও বেয়া পায় কমেণ্ট কৰি ক'ব। এইটো জাষ্ট প্ৰথমবাৰৰ কাৰণে চেষ্টা এটা কৰিছোঁ, গতিকে বেছি ইমান ভাল হোৱা নাই, ইমান ঠিক এটা হোৱা নাই। গতিকে আপোনালোকৰ যদি মৰম পাওঁ আৰু আশীৰ্বাদ থাকে তো চেনেলটো এটা সোনকালে এটা আগুৱাই যাব পাৰিম বুলি এটা আশা। আৰু এইটো মোৰ চেনেল নহয়, এইটো আপোনালোক সকলোৰে চেনেল। আপোনালোকে সকলোৱে যদি ভালদৰে মৰম বা আশীৰ্বাদ কৰে তো চেনেলটোৱে সোনকালে আগুৱাই যোৱাত সহায় হ'ব। গতিকে আপোনালোকৰ বহুমূলীয়া কমেণ্ট আশা কৰিছোঁ, যাতে আপোনালোকে চেনেলটোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে তাৰ ওপৰত আপোনালোকে মতামত দিয়ক, কেনেকুৱা পাইছে। আৰু আপোনালোকক যেনেকুৱা ধৰণৰ ভিডিঅ' লাগে তেনেকুৱা ধৰণে ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। তো আজিৰ কাৰণে ইমানখিনিয়ে, বৰ বিশেষ নকওঁ। গতিকে পোনপ্ৰথমবাৰৰ বাবে মই আজি মাইক ব্যৱহাৰ কৰিছোঁ, আপোনালোকে দেখিছে। গতিকে মাইক সৈতে অলপমান কথা দিছোঁ, নতুন মাইক। গতিকে চাওঁ বাৰু আপোনালোকে কেনেকুৱা পাইছে, ভইচটো কিমানখিনি ক্লিয়াৰ আহিছে সেইটো আপোনালোকে গম পাব। তো বৰ বিশেষ নাই, আজি ইমানখিনিয়ে কথা। গতিকে আৰু অহা সপ্তাহত এটা নতুন ভিডিঅ' লৈ আহিম, ছবিৰ ভিডিঅ' কিছুমান লৈ আহিম, নতুন ধুনীয়া ধুনীয়া ছবি কিছুমান আছে, তাৰ ওপৰত ভিডিঅ' লৈ আহিম। গতিকে আজিতো শ্ৰমিক দিৱস হ'ল, গতিকে শ্ৰমিক দিৱসৰ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'বিলাক চাওক খুব ধুনীয়াকৈ, আৰু কমেণ্ট কৰক কেনেকুৱা পায়। ভাল পালেও জনাব, বেয়া পালেও জনাই দিব, যাতে কিবা ভুল পালে মই এইটো নেক্সট আপোনালোকে কমেণ্ট কৰিব, যাতে মই নেক্সটৰ ভিডিঅ'টোত মই অলপ ভালদৰে বনাব কাৰণে চেষ্টা কৰিব পাৰোঁ। আৰু আপোনালোকে এইটো কমেণ্ট কৰক কেনেকুৱা পাইছে, চাউণ্ড কোৱালিটি কেনেকুৱা পাইছে, মিউজিকবিলাক কেনেকুৱা পাইছে, ভিডিঅ'ৰ আপোনাৰ টাইটেলবিলাক, ছাবজেক্টবিলাক কেনেকুৱা পাইছে, এনেকুৱা ধৰণৰ হ'ব লাগে, তেনেকুৱা ধৰণৰ হ'লে আপোনালোকে কমেণ্ট কৰক। তো আপোনালোকৰ কমেণ্টৰ ওপৰত বেছ কৰি মই ভিডিঅ'বিলাক বনাম এতিয়াৰ পৰা। আৰু বেছিকেলি যিবিলাক ড্ৰয়িঙৰ ভিডিঅ' আছে এইবিলাক আপোনালোকে ছানডে লাভ কৰিব, কাৰণ বেলেগ বাৰত দিবলৈ মোৰ হাতত অলপ সময়ৰ অসুবিধা, কাৰণ মই এটা ইতিমধ্যে প্ৰাইভেট কাম কৰি আছোঁ। গতিকে কোনো চৰকাৰী জব নহয়, গতিকে দিনটোৰ 8 ঘণ্টা সময় সেই কামটোতে ব্যস্ত হৈ থাকিব লাগে। গতিকে তাৰ সময়ত যিখিনি আজৰি সময় পাওঁ সেইখিনি সময়তে মই ভিডিঅ' বনাওঁ আপোনালোকৰ কাৰণে। গতিকে কষ্ট কৰি বনাওঁ, গতিকে আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তো বৰ বিশেষ দীঘলীয়া নকৰোঁ, আজিৰ কাৰণে ইমানখিনিয়ে। গতিকে লগ পাম অহা সপ্তাহত এটা ভাল বিষয়তে, ভাল ভিডিঅ'ৰ সৈতে, ছবিৰ এটা ভিডিঅ' আৰু কিছুমান ইণ্টাৰভিউমূলক ভিডিঅ' লৈ আহিম মই। আৰু নেক্সট পৰ্যায়ত লৈ আহিম ইণ্টাৰভিউমূলক ভিডিঅ' কিছুমান, যেনেকৈ হেল্থৰ আপোনাৰ 4th গ্ৰেডৰ ইণ্টাৰভিউবিলাকত কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন কৰিব পাৰে, কি কিতাপ পঢ়িলে ভাল হয়, এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম। কিন্তু আপোনালোকে কমেণ্ট কৰি জনাব তাৰ আগতে যে হয় এনেকুৱা ধৰণৰ ভিডিঅ' লাগে। যদি লাগে মই বনাম, যদি নালাগে মই নবনাওঁ। কাৰণ আপোনালোকে যদি ভিডিঅ'খিনি চাই ভাল পায় তেতিয়া কমেণ্ট কৰি জনাব, আৰু বেয়া পালেও জনাব, এইটো বাৰু কথা নাই। গতিকে আজিৰ কাৰণে বাছ ইমানখিনি আৰু, যাতে পাতা